নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ চেনেলটোলৈ। আহিছো নেক্সট কুৱেশ্যনটোৰ ফালে। কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 আমাক কি সুধিছে যে ওপৰৰ প্ৰশ্ন 1ত যিবোৰ পৰিমেয় সংখ্যা পৰিসমাপ্ত দশমিক বিস্তৃত আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি উলিওৱা। আমাক সুধিছে যেন 1 নম্বৰ কুৱেশ্যনত যিবিলাক নেকি ভগ্নাংশ পৰিসমাপ্ত হৈছিল সেইবিলাকক এতিয়া হৰণফলটো উলিয়াই আমি দিব লাগে। এতিয়া আপুনি ভাবিছে এটাতো সিম্পল ক্যালকুলেটৰৰ নিচিনা, ক্যালকুলেটৰৰ পৰা হৰণফলটো উলিয়াই দিলে হ'ল। নহয়, ঠিক তেনে আপুনি তেনেকে কৰিব নোৱাৰে। একদম চাই থাকক, একদম বুজি পাব। এতিয়া এইটো কুৱেশ্যন কৰাৰ আগতে আপুনি ফাৰ্ষ্ট কুৱেশ্যনটো কৰিব লাগিব। ফাৰ্ষ্ট কুৱেশ্যনত যিবোৰ নেকি পৰিসমাপ্ত হৈছিল সেইকেইটা মই নাম্বাৰ লৈ লৈছো, যেন 1 নম্বৰটো, 2 নম্বৰটো, 4 নম্বৰটো, 6 নম্বৰটো, 8 নম্বৰ আৰু 9 নম্বৰ এইকেইটা পৰিসমাপ্ত হৈছিল। এতিয়া পৰিসমাপ্ত হোৱাৰ ভিতৰতো মই 4টা লৈছো আৰু বাকীখিনি আপুনি নিজে ট্ৰাই কৰিব। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটোৰ ফালে আহিছো। ফাৰ্ষ্ট কুৱেশ্যনটোক আমি 13/5 হিচাপে 1 নম্বৰ কুৱেশ্যনত লিখি আহিছো। এতিয়া এইবোৰ দশমিকত বিস্তৃত কৰিব দিছে। দশমিকত বিস্তৃত কৰিব দিয়াৰ লগে লগে আমি তলৰ হৰটো 2 to the power m আৰু 2 to the power 5 to the power m ৰ সূত্ৰত লৈ যাম। মানে সাপোজ যোনটো হৰ আছে, সাপোজ a/b আছে, আমি b টোক 2 to the power m আৰু 5 to the power m ৰ ফৰ্মত লিখিম। এতিয়া এই ফৰ্মত লিখিবলৈ গৈ হয়তো তলত এক্সট্ৰাকে কিবা পূৰণ দিব লগা হ'ব পাৰে, ওপৰতো দিব লগা হ'ব পাৰে। এতিয়া 5 to the power 5 আহিছে, এইটোৰ লগত 2 to the power 5 এটা পূৰণ দিম। এতিয়া আপুনি সুধিব যেন স্যাৰ 2 to the power 5 এ কিয়? 2 to the power তো 3 দিব পাৰিলো হয়। নহয়, 5 ৰ ওপৰত যিমান আছে 2 ৰ ওপৰতো সিমানে দিব লাগিব। মানে ঘাতটো সেম হ'ব লাগিব। এতিয়া তলত যদি কিবা এটা আমি পূৰণ দিও, সেইটো সেম বস্তু আমি ওপৰতো পূৰণ দিব লাগিব। 2 to the power 5 আৰু 2 পূৰণ কৰিলে কিমান হ'ব? 10 to the power 5। ওপৰত আছে 13, 2 to the power 5 ক ভাঙি দিলে কিমান আহিব? 32। এতিয়া এইখিনি 13 আৰু 32 পূৰণ কৰিলে 3, 6, 9, 11, 1, 4। যিকোনো দুটা সংখ্যাৰ মাল্টিপ্লিকেশ্যনৰ মোৰ ভিডিঅ' আছে একদম শৰ্ট ট্ৰিক্সত। মই যেনেকে ইয়াতে উলিয়াইছো আপুনিও পাৰিব, কোনো সমস্যা নাই। জাষ্ট ট্ৰিক্সটো জানিলে হ'ল। মেথছত যিমান সৰু সৰু ট্ৰিক্স আপুনি জানিব সিমান ইজি হ'ব, সিমান ইন্টাৰেষ্টটো বাঢ়ি যাব আপোনাৰ মেথছৰ সাবজেক্টটোৰ ফালে। তো এতিয়া তলত 10 to the power 5 মানে 10ৰ পিছত মানে 1ৰ পিছত 5টা শূন্য 10 to the power 5 সেইটোৱে সূচায়। যেতিয়া আমি এই ওপৰৰ সংখ্যাটো হৰণ কৰিম, দশমিকৰ পিছত 5টা অংক থাকিব লাগিব। যিহেতু তলত 10 to the power 5 আছে, 10 to the power 5ক আমি 1ৰ পিছত 5টা 0 দিও লিখিব পাৰিম, 4, 1, 6। এতিয়া এইখিনি 1 10 শতক হাজাৰ অযুত লাখ 1 লাখ হৈ গৈছে। 1 লাখেদি 416 যদি হৰণ কৰো মানে 4, 1, 6। দশমিকটো ক'ত আহিব? 5টা, ইয়াতে 5টা শূন্য আছে, 5টা অংকৰ আগত দশমিক আহিব, মানে দশমিক 0, 0, 4, 1, 6। এনেকে এইবিলাকৰ এনসাৰ উলিয়াব লাগিব, কোনো ক্যালকুলেটৰ ইউজ নকৰাকৈ, নাইবা কোনো হৰণ পদ্ধতিও আমি কৰা নাই। আশা কৰিছো নিশ্চয় বুজিব পাৰিছে। আহিছো নেক্সট কুৱেশ্যনটোৰ ফালে। কুৱেশ্যন নম্বৰ 2 যোনটো নেকি পৰিসমাপ্ত হয়, আমি 8ক 2 কিউব হিচাপে আগত লিখি আহিছো, ইয়াতেও লিখিব পাৰিম। এতিয়া যেতিয়া নেকি আমি তলত 2 কিউব আছে এইটোৰ লগত
আমাৰ কি আছিল মেইন সূত্ৰটো 2 টু দি পাৱাৰ m 5 টু দি পাৱাৰ m ফৰ্মত লৈ যাব লাগিব লাগা হলে যি কৰিব লাগে কৰিব লাগিব 2 কিউবৰ লগত এতিয়া 5 কিউব এটা পূৰণ কৰি দিম যাতে তলৰ খিনি 10 ৰ বেছত আহি যায় মানে 10 কিউব বা 10 টু দি পাৱাৰ 5 10 স্কয়াৰ তেনেকুৱা হৈ যায় এতিয়া 5 কিউব এটা তলত পূৰণ দিয়াৰ লগে লগে কি হেইটো সেম বস্তু ওপৰতো পূৰণ দিব লাগিব 17 into 5 কিউব কিমান হ'ব 125 তলত হ'ব 10 কিউব এতিয়া এইখিনি পূৰণ কৰিব লাগিব এইটো শৰ্ট ট্ৰিক্স নাই এইটো এক্সট্ৰাকে কৰিব লাগিব 7 5 গুণ 35 ৰ 5 7 2 গুণ 14 14 আৰু 3 17 ৰ 7 1 7 8 1 2 5 5 2 10 11 2 কিমান আহিব এইটো 2 1 2 5 তলত 10 কিউব মানে একৰ পিছত তিনিটা শূন্য এতিয়া যেহেতু তলত 1 ৰ পিছত তিনিটা শূন্য আছে তেনেহলে আমাৰ দশমিকো তিনিটা অংকৰ আগত আহিব মানে 2 ইনটু দশমিকৰ পিছত তিনিটা অংক থাকিব লাগিব এটা দুটা তিনিটা শেষ আমাৰ এইটোৰ এনসার এইটো আহিব তাৰ পিছত আৰু এটা আছে এইটো 23 2 কিউব ইনটু 5 স্কয়াৰ এতিয়া ইয়াতে কোৱেশ্চন হল যেন আপুনি সুধিব যেন ইয়াতে স্যার 2 আছে 5 আছে এটাৰ লগত কি পূৰণ কৰিম হয় না নাই এতিয়া এই দুয়োটাৰে ভিতৰত যোনটোৰ নেকি ঘাত বেছি আমি হেইটোৰ ফালে যাম সাপোজ ইয়াতে 2 কিউব আছে এতিয়া 5 টুকো আমি কিউব কৰাৰ ট্রাই কৰিম সাপোজ এতিয়া 5 কিউব থাকিলে হয় আৰু 2 স্কয়াৰ থাকিলে হয় তেতিয়া আমি 2 টু 5 মানে 2 টু 5 ৰ সমান ঘাতলৈ পৰিৱৰ্তন কৰিলো হয় এতিয়া 5 স্কয়াৰ আছে তলত 5 আৰু এটা পূৰণ দিলে 5 কিউব হৈ যাব মানে তলত এটা 5 পূৰণ দিছো আৰু ওপৰত 23 আছে তলত যেহেতু 5 এটা পূৰণ দিছো ওপৰতো 5 এটা পূৰণ দিব লাগিব এতিয়া 2 কিউব আৰু 5 স্কয়াৰৰ লগত 5 এটা আহিলে 5 কিউব 23 লগত 5 পূৰণ কৰিলে 3 5 গুণ 15 ৰ 5 7 1 5 2 গুণ 10 2 5 গুণ 10 কিউব 115 কিমান আহিব দশমিক 115 জিৰোটো দিব পাৰিম আশা কৰিছো নিশ্চয় বুজিব পাৰিছে আইছো লাষ্ট কোৱেশ্চনটোৰ ফালে 35/50 এতিয়া এই কোৱেশ্চনটোত কি হৈ আছে আমাৰ এই ভগ্নাংশটো সহমৌলিক ভগ্নাংশ হৈ থকা নাই কিয়নো ওপৰৰ সংখ্যাটোকো আমি 5 ৰে কাটিব পাৰো তলৰ সংখ্যাটোকো আমি 5 ৰে কাটিব পাৰো ফাৰ্ষ্টত আমি কাটাকাটি খিনি কৰি লম 5 ৰে কাটিলে 7 বাৰ যাব 5 ৰে কাটিলে 5 7 গুণ 35 আৰু 10 ঠিক আছে এতিয়া আমি 10ক এতিয়া এটো আৰু ভাঙিবই নালাগে 7ক যদি আমি 10 ৰে হৰণ কৰো কিমান আহিব একৰ পিছত এটাই শূন্য আছে দশমিকৰ পিছত এটাই অংক থাকিব মানে দশমিক 0.7 দশমিকৰ পিছত এটাই অংক আছে আশা কৰিছো নিশ্চয় বুজিব পাৰিছে আৰু ইয়াতে মই 1 2 6 9 কৰি দিছো 1 2 6 9 এই দুটা 4 আৰু 8 এই দুটা আপোনাৰ কাৰণে থৈ দিছো অলপ ট্রাই কৰা একদম বেছি হয় যদি বুজি পোৱা নাই কমেন্ট বক্সত জনাওক যেন স্যার মই ভালকে বুজি পোৱা নাই মই নিশ্চয় আপোনাক বুজোৱাৰ চেষ্টা কৰিম মই নিশ্চয় আপোনাৰ কমেন্টৰ ৰিপ্লাই কৰিম সো থ্যাংক ইউ ভিডিওটো চোৱাৰ বাবে সো ভাল লাগিলে এটা লাইক কৰি দিব থ্যাংক ইউ